নমস্কাৰ গ্ৰহণ কৰিব সেগুন মডাৰ্ণ ফাৰ্নিচাৰ অন্য এটা ভিডিঅ'লৈ আজি আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আমাৰ যিখন বেষ্ট সেলিং সেগুন কাঠৰ বেড হয় সেইখন আৰু লগতে এটা সোফাৰ আপোনালোকক ৰেহাই মূল্যত দিম। তাৰ দাম দৰবিলাকো আপোনাক ভালদৰে জনাম। যদি ভিডিঅ'টো ভাল লাগে অনুগ্ৰহ কৰি শেষলৈকে আমাৰ ভিডিঅ'টো উপভোগ কৰিব। আৰু অনাগত সময়ছোৱাত যিটো আমাৰ মনচুন অফাৰ আহি আছে তাত এই বিছনাখন সকলোতকৈ কম দামত দিম আৰু আমাৰ বেষ্ট সেলিং বেড হয়। তাৰে বিছনাখনৰ সম্পূৰ্ণ বিৱৰণ আপোনালোকক দাঙি ধৰিম। লগতে আৰু এটা এল সোফা আপোনালোকক দেখাম, যিটোৰো সম্পূৰ্ণ বিৱৰণ আপোনালোকক দাঙি ধৰিম। গতিকে ভিডিঅ'টো শেষলৈকে উপভোগ কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো শ্বেয়াৰ কৰিব। এখন সেগুন কাঠৰ আমাৰ সকলোতকৈ বেছি বিক্ৰী হোৱা অৰ্থাৎ বেষ্ট সেলিং গিট্টি বেড হয়। সেগুন কাঠৰ গিট্টি বেড বুলি কয় এখন। মই আজি ভিডিঅ'টোত বিছনাখনৰ সম্পূৰ্ণ বিৱৰণ দাঙি ধৰিম, যিহেতু আমাৰ সকলোতকৈ বেছি বিক্ৰী হয় এখন। আমাৰ যোগাযোগৰ নাম্বাৰটো আমি দেখাই দিছোঁ, একবাৰ চাই ল'ব। এখন দেখা পাইছে গিট্টি বেড বুলি কৈছোঁ। কিছুমান কাঠৰ সৰু সৰু গিট্টি আমি ওপৰত ৰাখিছোঁ ধুনীয়াকৈ, ধৰক ওপৰত এটা ডিভাইড কৰি পেলাই ধুনীয়াকৈ বনাইছোঁ। লেগ ছাইডটোতো গিট্টিৰ সংমিশ্ৰণ ঘটাইছোঁ কাঠৰ লগত। খুব ধুনীয়াকৈ আপোনাক দেখাই দিছোঁ ওচৰৰ পৰা, কিমান ধুনীয়াকৈ কালাৰ কৰা হৈছে দেখা পাইছে আপোনালোকে। মিৰৰ টাইপ ফিনিছ কৰিছোঁ খুব সুন্দৰকৈ। বিছনাখনত ধৰক যিটো কালাৰ ইউজ কৰিছোঁ ৱালনাট নেচাৰেল কালাৰৰ কম্বিনেশ্যনত কৰিছোঁ। দুটা ড্ৰয়াৰ আছে, লেফ্ট ছাইডে দুটা ড্ৰয়াৰ সুন্দৰকৈ দেখা পাইছে, খোল খাই ধুনীয়াকৈ বন্ধ কৰিব পৰা হ'ব ধুনীয়াকৈ। এইটো হেডবক্স হয়। হেডবক্সটো ধুনীয়াকৈ আপোনালোকৰ প্ৰয়োজনীয় যিবিলাক ঠাণ্ডাৰ কাপোৰ কটৰ ইয়াত ৰাখিব পাৰিব। এই বিছনাখন আমাৰ কিং চাইজ বিছনা হয়। 6 ফুট বাই 6.5 ফুটৰ এখন বিছনা। এই দেখা পাইছে ৰাইট ছাইডেও দুটা, 4টা সম্পূৰ্ণ ড্ৰয়াৰ আছে। ধুনীয়াকৈ খুলিব পাৰিব 4টা ড্ৰয়াৰ। খুব ধুনীয়াকৈ 4টা ড্ৰয়াৰ আছে, ধুনীয়াকৈ খুলিব পাৰিব। দেখা পাইছে যথেষ্ট হেভি হয়। ধুনীয়াকৈ মই দেখাই দিছোঁ একবাৰ। এতিয়া মই আপোনালোকৰ লেগ ছাইড ড্ৰয়াৰটো দেখাইছোঁ। বিছনাখন যিখন 6 ফুট বাই 6.5 ফুটৰ হয়, গতিকে 3.5 ফুটৰ এটা ড্ৰয়াৰ থাকে। দেখা পাইছে এইটো আপোনাৰ লেগ ছাইডে 3.5 ফুটৰ এটা ড্ৰয়াৰ আছে। তাৰ ফ্ৰণ্টত এটা 3 ফুটৰ আৰু এটা বক্স আছে। মই মেট্ৰেছখন দাঙি পেলাই ধুনীয়াকৈ দেখাই দিম। এইখন চাওক, মেট্ৰেছখন দাঙি দিয়া হৈছে। ইয়াত দেখা পাইছে এই ফ্ৰণ্টতো এইটো এটা আপোনাৰ বক্স আছে। বোথ ছাইডেদি বক্স আছে। বহুতে ভাবি থাকে যে হয়তো লেগ ছাইডে ড্ৰয়াৰ থাকিলে ফ্ৰণ্টত বক্স নাথাকে, সেইটো নহয়। ফ্ৰণ্টৰ ফালেও বক্স আছে, যিটো মেট্ৰেছ দাঙি পেলাই আপোনালোকে উঠাব লাগিব। এইফালেদিও এনেকৈ মেট্ৰেছ উঠাই পেলাই আপোনালোকে কৰিব পাৰিব, যদি লেগ ছাইড ড্ৰয়াৰটো আপুনি বন্ধ কৰি ৰাখোঁ বুলি ভাবে। গতিকে কোনো অসুবিধাৰ সন্মুখীন নহয়। অকণমান সুকীয়া এটা ডিজাইনৰ কম্বিনেশ্যনত বনাইছোঁ বিছনাখন। যথেষ্ট হেভি হয়। সেগুন কাঠৰ বিছনা মিনিমাম 5 বছৰ আপোনালোকে গেৰাণ্টি পাব। অসমৰ যিকোনো ঠাইৰ পৰা আপোনালোকে আমাক অৰ্ডাৰ দিব পাৰিব বা আপোনালোকে নিজেও আহি শ্বপিং কৰি লৈ যাব পাৰিব। গতিকে কোনো অসুবিধাৰ সন্মুখীন নহয়। এই বিছনাখন আমাৰ মনচুন অফাৰত আমি দিম 38,000ত, 38,000 টকাত এই বিছনাখন আপোনালোকে লৈ যাব পাৰিব। এইটো এল সোফা হয়, এটা দেখা পাইছে। এটা 7 ছিটাৰ এটা এল সোফা হয়। লগত এখন চেণ্টাৰ টেবুল আছে। এটা সোফা 5 ছিটাৰ এটা সোফা, লগত দুটা টুল আৰু চেণ্টাৰ টেবুল আছে। যথেষ্ট হেভি হয় দেখা পাইছে। আমি ইয়াত চুৱেট কাপোৰ ইউজ কৰিছোঁ ধুনীয়াকৈ। য়েল্ল' আৰু গ্ৰে দুটা কালাৰৰ কম্বিনেশ্যনত বনাইছোঁ সোফাটো ধুনীয়াকৈ। এই সোফাটো আমি মনচুন যিটো অফাৰ হ'ব সেই অফাৰটোত আমি 30,000 টকাত দিম। কেৱল মাত্ৰ 30,000 টকাত আপোনালোকে এইটো এটা সোফা 7 ছিটাৰ এল সোফা লগত চেণ্টাৰ টেবুল উইথ গ্লাছ আপোনালোকে লৈ যাব পাৰিব। আৰু এই সোফাটোত মিনিমাম আপোনালোকে 2 বছৰৰ ৱাৰেণ্টি পাব। যদি আপোনালোকক কাঠত ঘূনে খায় তেতিয়াহ'লে 2 বছৰৰ ৱাৰেণ্টি পাব। ক্লথত কোনো ধৰণৰ বা মই এটা কথা লগতে জনাই দিওঁ বিছনাখনৰ ৱাৰেণ্টিৰ ক্ষেত্ৰত, যে কালাৰ গৈছে বা বিছনাখন ধৰক কিছু ক্ষেত্ৰত ফিজিকেল ডেমেজ হৈছে, এইবিলাক ক্ষেত্ৰত ৱাৰেণ্টি নাথাকে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ জনালোঁ।